যে এইটো এটা ইণ্ট্ৰাকশ্যন টাইপৰ মিটিং আছিলে মেনেজমেণ্ট হওক ট্ৰেড ইউনিয়ন ৰিপ্ৰেজেণ্টেটিভসকলক আমি ইয়াতে মাতিছিলোঁ যে আপোনালোকৰো এটা ডিপাৰ্টমেণ্ট আছে আৰু ডিপাৰ্টমেণ্টে কিন্তু এতিয়ালৈকে বাগিচাত যোৱা নাই আমি সমস্যাটো এই মিটিং পাতি পেলাই ইয়াতে আমি সমাধান কৰিব বিচৰা নাই আমি সঁচাকৈ বাগিচাত যাব বিচাৰিছোঁ লাইনে লাইনে বাগিচাৰ লাইনে বাগিচাৰ টয়লেট বাগিচাৰ নলা বাগিচাৰ পাকঘৰত বাগিচাৰ কোৱাৰ্টাৰত সোমাই পেলাই আমি সমস্যাটো চাব বিচাৰিছোঁ ফেক্টৰীৰ ভিতৰত আমি সমস্যাটো চাব বিচাৰিছোঁ গতিকে আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ যে ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰাই পাৰিলে আমি বাগিচাৰ ভিজিট আৰম্ভ কৰি দিম ডিপাৰ্টমেণ্টৰ হয় এইটো টিফিন বক্সটো প্ৰদান কৰা হ'ব তাৰমানে ইয়াৰ আগতো মই কৈছিলোঁ যে গৰম দিনত ৰাতিপুৱা 6টা বজাত মানে ভাত বনাই লৈ যায় 12টালৈকে বেয়া হৈ যায় গতিকে সেই ভাতটো পেলাই পেলাই আকৌ পানী চানী খাই পেলাই কাম কৰিবলগীয়া হয় বহুত দুখ আছে গতিকে আমি চৰকাৰ ফালৰ পৰা তেখেতসকলক এটা এনেকৈ টিফিন বক্স প্ৰদান কৰিব বিচাৰিছোঁ য'ত নেকি 12 ঘণ্টা 15 ঘণ্টা খাদ্যটো যাতে বেয়া নহয় তেখেতসকলে ইমান পৰিশ্ৰম কৰে তাৰ বাবদ যদি এসাঁজ ভালকৈ খাব নোৱাৰে এইটোতো বহুত দুখৰ কথা গতিকে এইটো ক্ষেত্ৰত আমি চিন্তা কৰি পেলাই আমি এইটো প্ৰদান কৰাৰ এটা সিদ্ধান্ত লৈছোঁ লগতে বাগিচাৰ মাজত আপোনালোকে চাব যে বাগিচাত 12টা বজাত তেতিয়া ভাত খাব বহে ক'ত বহে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এনেকৈ কোনো পাৰ্টিকুলাৰ প্লেচ নাথাকে কোনোবা এই ৰাস্তাতে বহিলে কোনোবা কিবাতে বহিলে এনেকৈ বহি পেলাইহে ভাত খায় গতিকে এইটো এটা এওঁলোকৰ এটা প্লেটফৰ্ম হওক এটা ৰেষ্ট হাউচ হওক ডাইনিং থাকক তাতে টয়লেট এটেচ থাকক সেইটো কাৰণে আমি মহামহিম ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্ৰৌপদী মুৰ্মুৰ ডাঙৰীয়ানীৰ নামতে এটা আঁচনিও আমি বনাইছোঁ সেই আঁচনিৰ জৰিয়তে আমি বাগিচাৰ যিবিলাক ছেকশ্যনত কাম হয় সেইবিলাক 4টা 5টা ছেকশ্যন মিলাই পেলাই আমি একোটাকৈ এই ৰেষ্ট হাউচ এটা বিশ্ৰামালয় এইটো এটা সাজিবৰ কাৰণে আমি প্ৰপ'জেল ইতিমধ্যে দিল্লীলৈকে পঠাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদত আমি যদি এইটো ছেংচন হৈ আহে আমি কিন্তু এইটো এটা বাগিচাৰ শ্ৰমিকসকলক আমি প্ৰদান কৰিব পাৰিম তেখেতলোকে শান্তিৰে তাতে বহি কমচে কম খাব লাগে বোকাত বহি ৰাস্তাত বহি বাগানৰ ভিতৰত বহি পেলাই যাতে ভাত খাবলগীয়া নহয় সেইটো কাৰণে আমি এইটো চিন্তা কৰিছোঁ এইখিনিয়ে আছে তাৰপিছত আপোনালোকে বাগানত গ'লে দেখা পাব নালা বা ৰাস্তাবিলাক বাগানৰ ভিতৰত বহুত বেয়া এতিয়া আৰম্ভহে হৈছে বনিবৰ কাৰণে চৰকাৰে বনাইছে MG এনেকাৰ তৰফৰ পৰাই হওক গৰুলৰ ৰাস্তাই হওক কিবা হওক কিন্তু যি স্তৰত হ'ব লাগে সেইখিনি হোৱা নাই গতিকে আমি আকৌ এটা প্ৰপ'জেল দিল্লীলৈকে পঠাইছোঁ আমাৰ চিফ ছাৰৰ নেতৃত্বত যে বাগিচাৰ নলাবোৰ পকীকৰণ আৰু ৰাস্তাবোৰ পকীকৰণ হ'ব লাগে বুলি আমি যুঁজা চলাই আছোঁ খুব কম দিনৰ ভিতৰত থাকে এইটো যদি এজেকশ্যন হৈ আহে আমি কিন্তু চিনেৰিঅ' বাগিনৰ পৰা আদি কৰি ইকুইপমেণ্টছৰ পৰা আদি কৰি ফাৰ্নিচাৰৰ পৰা আদি কৰি আকৌ NRHMত যদি পৰিছে এম্বুলেঞ্চ আকৌ এইড কিছুমান এইবিলাক প্ৰদান কৰি আছে বাগিচাবিলাকত স্কুলবিলাকত ষ্টাডি মেটেৰিয়েলছ বুকছ ইউনিফৰ্ম মিড ডে মিল A to Z প্ৰদান কৰি আছে বিভিন্ন আঁচনি যে জল জীৱন মিছন এতিয়া বাগিচাবিলাকত স্পেচিয়েলি অৰ্ডাৰ হৈছে ওপৰৰ পৰা কৰিবৰ কাৰণে চ' ইমানখিনি চৰকাৰে এতিয়া বহু আঁচনিবিলাক বাগিচাত কৰি আছে সেইটো মানে মালিক পক্ষক এইটো হেল্প হৈ আছে আৰু শ্ৰমিকসকলৰ সমস্যা সমাধান হৈ আছে কিন্তু এটা কথা যে এই যে সৰু সৰু সমস্যা যিবিলাক ক'লোঁ মই এতিয়া এইবিলাক কিন্তু প্লান্টেশ্যন লেবাৰ এক্টটো ভাইলেট কৰা হৈ আছে চ' কোৱাৰ্টাৰটোতো লাগিব ভাই কোৱাৰ্টাৰটো কাৰণে আজি বহুত বছৰ ধৰি পেলাই মানে কৈ আছে যে এই সৰু এটা সমস্যাটো সমাধান কৰিব পৰা নাই চ' বাগিচাবোৰত আৰু এটা কথা এই যে এবচেণ্টিজমৰ কথা ক'লোঁ যে মই মানে বহুত বাগিচা তেনেকৈ আমি ছাৰ্ভে কৰি পেলাই হওক বা আমি নিজে ৰিপৰ্ট লৈ পেলাই গম পাইছোঁ যে বিধৱাৰ সংখ্যাটো দিনে দিন বাঢ়ি আছে আৰু তেখেতসকলৰ স্বামী দাদা ভাই বা যিবিলাক আছে তেখেতসকলে কিন্তু কমন এটা বেমাৰত মৰি গৈ আছে তেখেতসকলে এই হৈ আছে সেইটো হ'ল মানে ইলিচিট লিকাৰ যিবিলাক চুলাই মদ বনায় সেইবিলাক খাই গ্ৰেজুৱেলি সেইটো হেবিট হৈ যায় হেবিট হৈ এডিকশ্যন আহি যায় এডিকশ্যনৰ পিছত সিহঁতে ৰাতিপুৱা 5টা 6টাৰ পৰা মদ খাব আৰম্ভ কৰে চ' সেইটো ক্ষেত্ৰত মই মাজতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত
আলোচনা কৰোঁতে তেখেতে কৈছিলে যে এইটোৰ বিষয়ত বিতংভাৱে বহি পেলাই আমি আলোচনা কৰি এইটো সমাধান ওলাব লাগিব চ' মই আশাবাদী বা আমি সকলোৱে আশাবাদী আজিও এইটোৰ ওপৰত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে মেনেজমেণ্ট আৰু শ্ৰমিকসকলেও এইটো ক্ষেত্ৰত কোঅপাৰেশ্যনটো লাগিব আমি যদি বাগিচাৰ পৰা টোটেলি এই ইলিচিট লিকাৰটো যদি নিৰ্মূল কৰিব বিচাৰিছোঁ ইয়াৰ পৰা যদি আমি জেনেৰেশ্যন নৱপ্ৰজন্মবিলাকক যদি আমি বচাব বিচাৰিছোঁ তেতিয়াহ'লে আমি প্ৰথমতে এইটোৱে ঠিক কৰিব লাগিব কিয়নো আপোনালোকে জানে যে এজন ঘৰৰ মেইন মানুহ যেতিয়া মদ খাই মৰি গ'ল বা কিবা এনেকৈ মৰি যোৱাৰ পিছত সেইটো ঘৰত কিন্তু বহুত ডাঙৰ বিপদ এটা নামি আহে ষ্টুডেণ্ট যদি পঢ়ি আছে লগে লগে ড্ৰপ আউট হৈ গ'ল শিক্ষা তাতেই শেষ হৈ গ'ল সৰু থাকে তেতিয়া বয়স নাথাকে তেতিয়া বাগানত কামো কৰিব নোৱাৰে চাইল্ড লেবাৰত আহি যাব সেইকাৰণে তেখেতসকলে এনেই থাকি পেলাই লাষ্টত ক'ৰবাত বেংগলোৰ যায় দিল্লী যায় তো মানে এটা মানৱ সম্পদ এটা নষ্ট হৈ যায় আৰু শিক্ষা নাপায় প্ৰপাৰ শিক্ষা নোপোৱাৰ কাৰণে এণ্টি ছ'চিয়েল এক্টিভিটিছত এওঁলোকে লিপ্ত হৈ যায় চ' এইবিলাক গ্ৰেজুৱেলি মানে বাগানবিলাকত বাঢ়িব ধৰিছে এইটো কমাবৰ কাৰণে প্ৰথম বেমাৰটোৱে হ'ল মদটো বন্ধ কৰিব লাগিব আৰু শ্ৰমিকৰ যিখিনি সমস্যা আছে লেবাৰ এক্টত যিখিনি পৰে সেইখিনি কিন্তু কৰিব লাগিব লেবাৰ এক্টৰ বেছি আমি বিচৰা নাই লেবাৰ এক্টৰ ভিতৰত যিখিনি হ'ব লাগে এইটোৰ লগত কিন্তু কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে আমাৰ গভৰ্ণমেণ্টে আৰু ইয়াৰ পিছত আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰথম কথা বাগিচাৰ শ্ৰমিক অকল শ্ৰমিক নহয় তেখেতসকলে এই ভাৰতৰ নাগৰিক হয় সকলোৱে যেনেকৈ মানে সুবিধা পাব লাগে তেখেতসকলৰো সেইটো অধিকাৰ আছে সুবিধা পোৱাৰ কাৰণে চ' চৰকাৰৰ পৰা যি দায়িত্ব আছে তেখেতসকলৰ কাৰণে সুবিধা প্ৰদান কৰা সেইটো আমি কৰিম ধন্যবাদ चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसटि क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसटि क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसटि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे एसटि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे एसटि क्लिनिकआव मोनजोबगोन जुदि एसटि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687236 आव थोंजों मुं थिसननो हागोन